নমস্কাৰ, মই এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 5 মে' গীত বাবাৰ জন্মদিন। ভাবিলোঁ তাৰ জন্মদিনটো আজি তাৰ ৰুমত গৈ একেলগে উদযাপন কৰিম। বাৰ আৰু ভিনদেউহঁতো মংগলদৈৰ পৰা আহি আছিলে। দুই মহাক আৰু মই গৈ 7:30 বজাত নাৰেংগী পাওঁ। তাৰ পৰা বজাৰ কৰি পেলাই তাৰ ৰুম পাওঁতে 8 বাজি যায়। জন্মদিনৰ এই আয়োজনটো আজি জেঠায়েকে কৰিছিলে। জেঠায়েক মানে হৈছে আমাৰ গীত বাবা ডাউনটাউন ইউনিভাৰ্চিটিত পঢ়ে আৰু সি য'ত থাকে নাৰেংগীত, তেওঁলোকে আচলতে তাক বহুত বেছি মৰম কৰে। বাই তাৰ জন্মদিন বুলি আজি শৰাই ভাগিও দিছিলে। আমি প্ৰসাদ খালোঁ, পায়স খালোঁ, চাহ খালোঁ। তাৰপাছত সকলোৱে হাতে কামে লাগি গ'লোঁ। যিহেতুকে জন্মদিনটো হঠাতেই আয়োজন কৰা হৈছিলে আৰু ৰাতিও বহুত বেছি হৈ যাব, আৰু সি ভালপোৱা দুবিধমান মই ঘৰতে আজি বনাই পেলাই লৈ গৈছিলোঁ। আজি গোটেই সময়খিনি বহুত বেছি ফূৰ্তি কৰিলোঁ, বৰ ভাল লাগিলে। ভগৱানৰ ওচৰত চিৰকৃতজ্ঞ যে আমাৰ গীত বাবাক পুনৰবাৰ জি তুলিছে। আমিও সৌভাগ্যৱান যে আজিৰ দিনটোত সি আমাৰ লগত আছে। এয়া সকলোতকৈ বেছি ভাল লগা কথা। ভিডিঅ'টো আপলোড কৰোঁতে হয়তো দুদিনমান দেৰি হ'ব পাৰে। ভাত তাত খাই ৰাতি 12 বজাত উভতি আহিলোঁ। বাটত পালোঁ এজাক বৰষুণ। আজিলৈ হ'ব, বাই বাই।